নাইটো জ্বলিব এতিয়া মা কৰিবা দেই আমনি নাই আজি দুদিনমানৰ পৰা ল'ৰাটোৰ দাঁতৰ বিষ সি আজি বৰকৈ আমনি কৰিছে হয়তো সি আজি সহ্য কৰিব পৰা নাই ভাবিলোঁ এনেকৈতো নহ'ব এগৰাকী দন্ত চিকিৎসকক লগ কৰিব লাগিব সেয়ে ওলাই আহিলোঁ যোৰহাটৰ দিশে আৰু এয়া যোৰহাটৰ পুৰণা ৰাজহুৱা বাছ ষ্টেণ্ডৰ সন্মুখত এখন ডেণ্টেল ক্লিনিকৰ চাইনবোৰ্ড দেখিলোঁ আৰু দেখিলোঁ তাতে এগৰাকী মহিলা দন্ত চিকিৎসকৰ নাম ডাক্তৰ তানজিমা নাজৰিন ভাবিছোঁ এইগৰাকী চিকিৎসকৰ নাম আগতেই শুনিছোঁ ইয়াতে দেখাই যাওঁ ল'ৰাটো আৰু এই গলিয়েদি সোমাই ফাৰ্ষ্ট ফ্ল'ৰতে চিকিৎসকগৰাকীৰ চেম্বাৰ আৰু জানিব পাৰিলোঁ যে চিকিৎসকগৰাকীয়ে আজি 10 বজাৰ পৰা বোলে বিনামূলীয়া চিকিৎসা কৰি আছে আৰু ৰাতি 7 বজালৈকে কৰিয়ে থাকিব ভাবিলোঁ এইটোতো ভাল খবৰ যোৰহাটবাসীয়ে জানিব লাগে সকলোৱে জানিব লাগে সেয়ে ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ তো নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টোৰ বিষয়বস্তুবিলাক আপোনালোকে জানিলে এগৰাকী দন্ত চিকিৎসকৰ ওচৰলৈ আহিছোঁ আৰু আহিয়ে জানিব পাৰিলোঁ বাইদেৱে ফ্ৰীকৈ আজি বিনামূল্যে দাঁতৰ চিকিৎসা কৰাই আছে এতিয়াও বহুত ৰোগী বাহিৰত ৰৈ আছে দাঁতৰ চিকিৎসা কৰাবলৈ আৰু বাইদেউৰ পৰা জানিব পাৰি ভাল লাগিল যে বাইদেৱে বছৰেকত দুবাৰমান এনেকৈ ফ্ৰীকৈ যোৰহাটৰ বিভিন্ন ঠাইত গৈ কেম্প কৰে আৰু ফ্ৰীকৈ মানুহৰ দাঁতৰ চিকিৎসা কৰে তো আহক বাইদেউৰ ওচৰলৈ আমি সোমাই যাওঁ বহুত ৰোগী আছে আৰু বাইদেউৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে দেখিছে ইয়াত কিমান মানুহ বহি আছে সকলোৱে দাঁতৰ একো একোটা সমস্যা লৈ ইয়ালৈ আহিছে আৰু কিমান ৰোগী হৈছে আজি কিমানে দাঁতৰ চিকিৎসা কৰাব সকলোবোৰ জানিম তো এগৰাকী বাইদেৱে সোমাই আহি দেখিলেও নাম লিখি আছে কিমান ৰোগী হ'ল আৰু কিমান চালে সকলোবোৰ বাইদেউক এতিয়া সোধোঁ আৰু এয়া দেখিছে বাইদেউৰ ওচৰত এখন দীঘলীয়া লিষ্ট 1 নম্বৰৰ পৰা চাই গৈছোঁ এয়া 16 আৰু বা কেইটা পেজ আছে কেইটা পেজ ভৰ্তি হৈ আছে আৰু একেবাৰে শেষৰটো আপোনালোকক দেখাই দিছোঁ চক 67 জন ৰোগীয়ে বৰ্তমান সময়লৈকে নাম দিছে আৰু বা কিমান আহে কাৰণ সময়ো বেছি হোৱা নাই তো সোধোঁ বাইদেউগৰাকীক ৰ'ব কিমান ৰোগী আছে বাইদেউ এতিয়া আপোনাৰ আৰম্ভণিৰ পৰা গ'ল 67 লৈকে 67 চোৱা কিমান হ'ল এতিয়া চোৱা আপোনাৰ 40 মান হৈ গ'ল 40 মান গ'ল ন আৰু আহিব চাগে আৰু আহিব আছে আৰু আপোনাৰ 76 লৈকে আৰু হেৰি আছে সময়সীমা আছে নি মানে ইমান টাইমত 7 হয় 7 লৈকে আছে 7 লৈকে আছে ন ঠিক আছে ধন্যবাদ আৰু এনেদৰে কিছু সময় অপেক্ষা কৰাৰ পাছত আমাৰো পাল আহিল আচলতে আমাৰ বেটাৰ নাম আহিল তো আমাৰ বেটাক এতিয়া সোমাই লৈ যাওঁ চাওঁ কি কয় চকীটো পাৰ্কৰ নিচিনা উঠি গৈছে দেখোন ওপৰলৈ বহাৰ লগে লগে চাওঁ নাইটো জ্বলিব এতিয়া মা কৰিবা দেই আমনি নাই কোনটো বিষায় তোমাৰ ক'ত বিষায় ইয়াত বিষায় বিষায় ন বিষাইছে নেকি Ya, kan? Kamu apa? Aku ada dekat dia dulu. Aku ada hati dekat dia. Oh, aku itu nih sedikit. ini kan beneran saya হেৰিবিলাক খালে সেনেকুৱা জেগাতে প্ৰেছাৰটো পৰি আছে যে আৰু সুন্দৰকৈ চিকিৎসকগৰাকীয়ে বুজাই ক'লে যে যিহেতু আমাৰ এই বেটা সৰু হৈ আছে এতিয়া তাৰ দাঁত উঠাবও নোৱাৰে আৰু সেই দৰৱ লিখি দিছে আৰু যিকেইটা দৰৱ আছিল চিকিৎসকগৰাকীৰ ওচৰত সেইকেইটা আমাক একেবাৰে বিনামূল্যে দিছে আমাৰ পৰা 1 টকা লোৱা নাই আৰু যিকেইটা আছে সেইকেইটা কিনিব লাগিব আৰু আজিৰ দিনটোত কিয় বিনামূল্যে চিকিৎসা কৰিছে চিকিৎসকগৰাকীয়ে সকলোবোৰ জানিম চিকিৎসকগৰাকীৰ মুখেৰে প্ৰথমতে জানিব বিচাৰিম আপোনাৰ সম্পূৰ্ণ নামটো জানিব বিচাৰিম হয় মোৰ নাম ডক্টৰ তানজিমা নাজৰিন আৰু মই ডেণ্টো মিৰাকলছ ডেণ্টেল ক্লিনিকৰ অনাৰ হয় আৰু মোৰ এষ্টাব্লিছমেণ্ট একচুৱেলি 2015 কিন্তু মোৰ ইয়াত ডক্টৰ মেডিকেলত 2018 পৰা মই বহিছোঁ চ' আজি 5th এনিভাৰ্চাৰী চ' সেইকাৰণে আজি এটা ফ্ৰী ডেণ্টেল চেকআপ কেম্প আমি অৰ্গেনাইজ কৰিছোঁ ইয়াত খুব ভাল কথা আপোনাক ধন্যবাদ জনাইছোঁ বাইদেউ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম
যে ডেণ্টো মিৰাকল ক্লিনিকত আগতেও এনেকুৱা বিনামূলীয়া আমাৰ দন্ত চিকিৎসা হয়নে নে এইবাৰে প্ৰথম হৈছে? নহয় নহয়, আমাৰ প্ৰতি বছৰে হয়, কেতিয়াবাতো আপোনাৰ বছৰত দুবাৰকে হয়, আৰু বিশেষকৈ আমি গাঁৱত যাওঁ, মানে আমাৰ ক্লিনিকতো ইয়াত কৰোঁ এইবাৰ চেম্বাৰত, আৰু আমি বহুত বিভিন্ন গাঁওবিলাকত যাওঁ, ইণ্টেৰিয়ৰ প্লেচবিলাকত গৈ আমি কেম্প কৰি থাকোঁ। 2 মাহৰ মূৰে মূৰে আমাৰ কেম্প চলি থাকে। খুব ভাল কথা। বাইদেউ আপোনাৰ ব্যক্তিগত অনুভৱ অলপ ক'বচোন যে ইয়াত 5টা বছৰ আপোনাৰ কেনেকুৱা অনুভৱ হ'ল? একচুৱেলি ইয়াত মোৰ বহুত ভাল লাগে, মোৰ মানে ফেভৰেট প্লেচ। ঠিক আছে, ৰাতিপুৱা 10টাৰ পৰা মই কণ্টিনিউ 6টালৈকে থাকোঁ। মাজৰ সময়ত যদি পেচেণ্ট নাথাকেও তেতিয়াও মই ইয়াত সময় দিওঁ ধৰক, আৰু এতিয়া বহুত বহাৰ পৰা ধৰক বহুতখিনি পেচেণ্টো মই এতিয়া পাইছোঁ ধৰক, বহুতখিনি মানুহে ভালো পাইছে ধৰক, উভতি আহিছে। আজি কেম্পতে মই বহুতখিনি পুৰণা পেচেণ্ট দেখি মোৰ মনটো ভাল লাগিছে, আৰু মোৰ মেইনলি ষ্টাফ, ৰিচেপশ্যনিষ্ট, মোৰ হেল্পাৰ, আৰু মেইনলি ফাৰ্মাচী গোটেইখিনি ষ্টাফ, গোটেইখিনিয়ে বহুত বহুত প্ৰিয় মোৰ সিহঁতি। ঠিক আছে, আমি এটা ফেমিলি হিচাপে থাকি এটা টিম ৱৰ্ক কৰি পেলাই ইয়াত থাকোঁ। এইখিনিতে আৰু এটা কথা জানিব বিচাৰিম, বাইদেউ ইয়াত আপোনাৰ দাঁতৰ মানে কি কি চিকিৎসা কৰিব পৰা? আমাৰ দাঁতৰ বুলি নহয়, মুখৰ গোটেইখিনি আপোনাৰ চিকিৎসা হ'ব। মুখৰ আলচাৰৰ পৰা ধৰি ঘাঁ লগা এইখিনি আৰু, বা দাঁতৰ পোকে খোৱা, দাঁতৰ ফিলাপ, RCT কৰা, তাৰপিছত আপোনাৰ দাঁত উঠোৱা, আপোনাৰ দাঁত আপোনাৰ ইমপ্লাণ্ট প্লেচমেণ্ট, ফিক্স দাঁত বহোৱা, ৰিমুভেবল দাঁত ৱাছ কৰাৰ পৰা মানে গোটেইখিনি ট্ৰিটমেণ্টে আপোনাৰ আৰু চব, আৰু কিছুমান আপোনাৰ অৰেল কেঞ্চাৰ ডায়েগনচিছ বাগেৰে এইবিলাকো আপোনাৰ চব হ'ব তাৰমানে। আৰু এইদৰে কেতিয়াবা যদি চেম্বাৰত নহ'লে বিভিন্ন গাঁৱে ভূঞে ঘূৰি বছৰেকত দুবাৰকৈ দাঁতৰ চিকিৎসা বিনামূল্যে আগবঢ়োৱা এইগৰাকী দন্ত চিকিৎসক তানজিমা নাজৰীন বাইদেউৰ মহানুভৱতাক হাজাৰবাৰ চেলুট জনাই ধন্যবাদ জ্ঞাপন কৰিলোঁ। যোৰহাটবাসীৰ এগৰাকী চিনাকি দন্ত চিকিৎসক, বেছি সংখ্যক লোকেই চিনি পায়। আপোনালোকৰো দাঁতৰ সমস্যা থাকিলে আহিব এইগৰাকী বাইদেউৰ কাষলৈ, আৰু দেখাই যাব, আৰু খুব কম মূল্যত আচলতে ঘৰুৱাভাৱে দাঁতৰ চিকিৎসা কৰাব পাৰিব। আৰু এইগৰাকী দন্ত চিকিৎসকৰ মহানুভৱতাক আপোনালোকৰ আগত পৰিচয় কৰাই দিয়াটো আমাৰ দায়িত্ব। বাকী আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাত যেন সহায় কৰে। তো আজিৰ ভিডিঅ'টো ইমানেই, আশা কৰোঁ আপোনালোকৰ দাঁতৰ সমস্যা থাকিলে এইগৰাকী বাইদেউৰ কাষলৈ নিশ্চয়কৈ এবাৰ আহিব।